গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এই ফুলজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে নহয়। সেই ৰাতিপুৱাই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ, ইলিচ মাছ ভাপত দিয়া। আহকচোন আগলৈ চাওঁ কেনেকৈনো মই বনালোঁ। আমাৰ চেনেলৰ এনেধৰণৰ ভিডিঅ'বিলাক পাবলৈ হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ চাওঁ আহকচোন। এয়া মই ইলিচ মাছখিনি ভালকৈ ধুই লৈছোঁ। এতিয়া ইয়াত বগা সৰিয়হ, শুকান জলকীয়া আৰু নহৰুখিনি লৈ পেষ্ট বনাই লৈছোঁ। এতিয়া মাছখিনিৰ ওপৰত পেষ্টটো দি তাত সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মাছখিনি আৰু পেষ্টটো ভালকৈ মিহলাই সানি ল'ম। এতিয়া এটা টিফিনত ভৰাই দিছোঁ মাছখিনি। তাৰ পাছত মই কেইটামান কালজিৰা ছটিয়াই দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। এতিয়া ইয়াত মই সৰিয়হৰ কেঁচা মিঠাতেল দি দিছোঁ। এতিয়া ইয়াত এটা ভোট জলকীয়া দি দিছোঁ। গোন্ধটো খুব ধুনীয়া ওলাব। এতিয়া মই টিফিনৰ ঢাকনটো মাৰি দিলোঁ আৰু আনফালে মই গেছৰ ফ্লেমটো অন কৰি এটা চচপেন পাতি দিছোঁ। তাত পানী দিছোঁ আৰু এখন ষ্টেণ্ডটো পাতি দিছোঁ আৰু এতিয়া ইয়াত মই টিফিনটো দি দিম আৰু পানীখিনি যিমান উতলিব সিমান মাছটো সিজিব। সেয়ে মই চচপেনটো ঢাকন দি পানীটো উতলাই থাকিম যেতিয়ালৈকে মাছটো সিজি যায়। এয়া মই ঢাকন মাৰি দিলোঁ আৰু এতিয়া উতলি মাছটো সিজি যাব। আপোনালোকে কুকাৰতো দিব পাৰে, কিন্তু মোৰ টিফিনটো অলপ ডাঙৰ আছিল কাৰণে মই কুকাৰত দিব নোৱাৰিলোঁ, সেই চচপেনতে দিলোঁ। আৰু এয়া চাওক, মোৰ মাছ ৰেডি হৈ গ'ল। ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু গোন্ধ ক'বই নালাগে। গোন্ধতে আপোনাৰ খাওঁ খাওঁ লাগিব। খুব কম সময়তে আৰু সহজতে বনাব পৰা এটা ৰেচিপি। আপোনালোকে বনাই খাই চাবচোন আৰু কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। খাবলৈ বহুত সোৱাদ লগা হয়। কেৰাহীটো বনাব পাৰি। মই কেতিয়াবা কেৰাহীত বনোৱা ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু আজি মই আপোনালোকৰ মাজলৈ থালি এখন প্ৰস্তুত কৰিছোঁ।